সকলোকে মোৰ তৰফৰ পৰা মেৰী খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন জনালোঁ। আৰু ঈদ আৰু বিহুৰ দৰে খ্ৰীষ্টমাছ, ঈদ আৰু বিহু যেনেকৈ আমাৰ বছৰত ঈদ দুবাৰ হয়, বিহু তিনিবাৰ হয়, কিন্তু বছৰত খ্ৰীষ্টমাছ এবাৰে আহে আৰু বহুত ধুনীয়াকৈ উদযাপন কৰা হয়। তাৰে কিছুমান মুহূৰ্ত মই আপোনাৰ মুহূৰ্ত দেখাম মানে এইটো ভিডিঅ'ত। আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই ভাল পাব বুলি। Because we do really wish you a very